ৰাজনীতিৰ লেটাৰ পোৱাকেইটাক বহুত দিনৰ পাছত দেখিলোঁ, ভাল লাগিলে বুজিছ। গেলিলি তহঁতি, গেলিলি পুৰা গেলি গলি তহঁতি, একো কৰিব নোৱাৰা লাইফত। বাবলু উঠ, ক'ত গৈছিলি মানে? ছাৰ মই পেডেল মাৰি মাৰি, আচ্ছা চাইকেলিং, পেডেল মাৰি মাৰি বহুতো গুচি গ'লি চাগে, একমাহ লগাই দিলি। ছাৰ 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 পেণ্ডেল মাৰিলেই চেইন পৰে। বাৰু চেকিপটোৰ কি হ'ল, ক'ত গৈছিলি মানে তই? ছাৰ মই টেক্সি গাড়ী লৈ কেলে এই বাবলুকো উঠাই নিব নোৱাৰিলি? ইয়াৰ পেণ্ডেল মাৰিলে ইয়াৰ বাৰে বাৰে চেইন পৰে। চব কথা বাদ দি তহঁত দুটা ক'লৈ গৈছিলি কওঁতে? ছাৰ আমি দুটা কংগ্ৰেছতে যোগ দিব গৈছিলোঁ। থলি 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 পলিটিকেলৰ ক্লাছ এৰি ডাইৰেক্ট একদম পাৰ্টিতে জইন মাৰি দিলিগৈ নে? পাৰ্টিতে জইন মাৰি দিলিগৈ। বাৰু বাবলু তই কচোন বাৰু বিধানসভাৰ আসন কেইখন ক মোক। ইমান ভালকৈ মনত নাই, কিন্তু মই কৈছোঁৱেই মই নতুনকৈ ৰাজনীতিত সোমাইছোঁ বুলি। ৰাজনীতি কৰ এইটো সাগৰ ক'ত গ'ল? সাগৰ 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 ক'ত গ'ল? ইয়াকতো দুমাহমানে হ'ল দেখা দেখিয়েই নাই। তই কোনোবাই লগ পাইছিলি নেকি বাৰু? মাটি একঠা কিনিব বোলে, তাকে চাবলৈ গৈছে ছাৰ। কি দুমাহ লাগে? মাটি চাবলৈ দুমাহ লাগে সময়? কি কি চন্দত মাটি লৈছে নেকি? চন্দত মাটি লৈছে ছাৰ। মংগল গ্ৰহতে মাটিটো কিনিছে বুলি গম পাইছোঁ। এই পাপু মংগলকো লৈ গৈছে জোখ মাখ ল'বলৈ। এইডালৰ জীৱনৰ আধাখিনি সময় চুলিত চেম্পু মাৰোঁতেই গ'ল। এই বাকীখিনি সময় এতিয়া মংগল গ্ৰহত কটাব পায়। লগ পালে মই মাতিছোঁ বুলি কবি। তাৰ লগত আমিতো ইমান খাচ নহয়, সি হৈছে বিজেপি, আমি হৈছে কংগ্ৰেছ। গোটেইকেইটা ধ্বংসই হ'লি আৰু, ধ্বংস হৈ গ'লি তহঁতি। এই কোন এইটো? এই কিতাপে মোক দখলে কোন এইটো? নীলকণ্ঠ নহয় এইটো? হয় ছাৰ, তোৰ নামত মানুহে কুকুৰ পুহিছে গম পাৱ? কি হবি বাৰু তই জীৱনত, কি হবি তই? ছাৰ মই এজন চফা ৰাজনীতিবিদ হ'ব বিচাৰোঁ। শ্বহীদ কি চিনি নাপাওঁ, শ্বহীদক অপমান কৰাটোৱে আকৌ গৈ পেলাই চফা ৰাজনীতিবিদ কৰিবলৈ ওলায়। ওলা মোৰ চিকৰ উঠ, ক'ত গৈছিলি তই? দিখৌ মই জাল মাৰি আছিলোঁ ছাৰ, মানে টকা পইচাৰ বহুত অভাৱ মোৰ। কপৌ চৰাই কলিজা খাওঁ, লিভাৰ খাওঁ, কি খাওঁ খাই থাক, কিন্তু মোক ফাঁকি দি মোৰ মাথাটো নেখাবি কিন্তু। ডলাৰ বগৰী চালা। ঐ ৰুটিন বুঢ়া উঠ উঠ উঠ। ছাৰ মই আগতেও বিজেপিত আছিলোঁ, এতিয়াও বিজেপিত আছোঁ, আৰু আগলৈ ভৱিষ্যতলৈও মই বিজেপিতে থাকিম ছাৰ। হ'ব বেকগ্ৰাউণ্ড মিউজিক বন্ধ কৰ, আৰু তোৰ লগত কোনো কথাই নাই। যতৰ পুতৰ ঘাই তয়েই উঠ আৰু বাহিৰ হ, আৰু আধু গাই থাকে যা। ভিক্ষা খোজা নাই, কষ্টৰ মূল্যহে বিচাৰিছোঁ। যিসকল শিল্পীয়ে বৰ্তমান ৰাজনীতিৰ দলত যোগদান কৰিছে, সেইসকল শিল্পীক মই সুধিব বিচাৰিছোঁ যে আপোনালোকক কি বুলি নিমন্ত্ৰণ কৰিম, মানে বিহুৰ সময়ত আপোনালোকক কি বুলি নিমন্ত্ৰণ কৰিম? শিল্পী হিচাপে গীত গাবৰ বাবে নে ৰাজনীতিবিদ হিচাপে পতাকা উত্তোলন কৰিবলৈ? ডিচিশ্যন আপোনালোকৰ। ধন্যবাদ।